মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনাইছোঁ। আমি দশম শ্ৰেণী বিজ্ঞানৰ দশম অধ্যায় পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰি আহিছোঁ। আমি আগৰ ভিডিঅ'টোত পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে কিছু কথা আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ অধ্যায়ৰ বাকী থকা প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। লগতে আৰু কিছুমান এক্সট্ৰা কুৱেশ্যন আনচাৰো ইয়াত আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, দাপোন এখনৰ পৰা যিমানে দূৰত্বত থিয় নোহোৱা লাগে প্ৰতিবিম্ব সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব? সমতল, অৱতল, উত্তল, হয় সমতল, নহয় উত্তল। দাপোন এখনত থিয় প্ৰতিবিম্ব হ'বলৈ হ'লে হয় সমতল হ'ব লাগিব, নহয় বা উত্তল হ'ব লাগিব। গতিকে উত্তৰ হ'ব হয় সমতল নাইবা উত্তল। অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? এ 50 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্স, বি 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য অৱতল লেন্স, চি 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্স, ডি 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য অৱতল লেন্স। উত্তৰ হ'ব চি 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্স। নেক্সট, 50 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য অৱতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাত থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্ব গঠন দেখুওৱাৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা। উত্তৰ, অৱতল দাপোন ব্যৱহাৰ কৰি লক্ষ্যবস্তু এটা থিয় প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তু মেৰু আৰু ফকাছৰ মাজত থাকিব লাগিব। গতিকে লক্ষ্যবস্তুৰ পৰিসৰ 0তকৈ ডাঙৰ, তাৰমানে 0 চেণ্টিমিটাৰতকৈ ডাঙৰ আৰু 50 চেণ্টিমিটাৰতকৈ কম হ'ব লাগিব। দাপোনখনে গঠন কৰা প্ৰতিবিম্ব অক্ষত থিয় আৰু ই লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব। নেক্সট কুৱেশ্যন, তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ লিখা। 1. গাড়ী হেডলাইট। গাড়ীৰ হেডলাইটত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। বি. গাড়ী পিছলৈ চোৱা দাপোন। গাড়ী পিছলৈ চোৱা দাপোনত ব্যৱহাৰ কৰা হয় উত্তল দাপোন। সৌৰ ভাঁটিত ব্যৱহাৰ কৰা হয় অৱতল দাপোন। নেক্সট কুৱেশ্যন, উত্তল লেন্স এখনৰ অৰ্ধাংশ ক'লা কাগজে ঢাকি দিয়া হ'ল। এই লেন্সখনে বস্তু এটা সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰমাণ কৰা। তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা। ইয়াৰ আনচাৰ হ'ব লেন্সখন ক'লা কাগজে ঢাকি দিলেও ই বস্তু এটা সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব। এই ক্ষেত্ৰত প্ৰতিবিম্বটো তীব্ৰতা হ্ৰাস হ'ব, খালি প্ৰতিবিম্ব হ্ৰদ আৰু ওলোটা প্ৰকাৰৰ হ'ব। নেক্সট কুৱেশ্যন, 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য অভিসাৰী লেন্স এখনৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বত ৰখা হ'ল। ইয়াৰ ৰশ্মিচিত্ৰ আকাৰ গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। আমাক দিয়া আছে U = -25 চেণ্টিমিটাৰ, F = 10 চেণ্টিমিটাৰ, Fটো পজিটিভ হ'ব, V উলিয়াব লাগে আৰু Hটো দিয়া আছে, তাৰমানে লক্ষ্যবস্তুৰ উচ্চতাটো দিয়া আছে 5 চেণ্টিমিটাৰ। আমি জানো যে 1/f = 1/v - 1/u। এতেকে 1/v হ'লে কি হ'ব? uটো এইপিনে যদি লৈ অহা হয় তেতিয়াহ'লে 1/f + 1/u। আমাৰ f = 10 আছে, u = -25 আছে। গতিকে 10 আৰু -25ৰ LCM ল'লে মানে কি হ'ব? 50 হ'ব। গতিকে ওপৰত হ'ব 5 - 2, গতিকে 1/v = 3/50 হ'ব। গতিকে ভিটো যদি আমি উল্টাই দিওঁ, 1/v আছিলে, গতিকে v উলিয়াবলৈ হ'ব কি হ'ব? আগতে 3/50 আছিলে, গতিকে 50/3 হ'ব। 3য়ে 50ক যদি হৰণ কৰোঁ তেতিয়া হ'ব 16.67 চেণ্টিমিটাৰ। অৰ্থাৎ লেন্সৰ পৰা 16.67 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হ'ব। আকৌ বিবৰ্ধন m = v/u বা h'/h। আমাৰ ইয়াত h দিয়া আছে 5, vটো আমি 50/3 বুলিয়ে ৰাখিছোঁ, পইণ্টত ওলোৱা নাই, গতিকে 50/3 পাতিম আৰু u দিয়া আছে -25। গতিকে 3টো তলত -25টোৰ লগত পূৰণ হৈ যাব। গতিকে h'/5 = 2/-3, 50 আৰু 25ক আমি কটাকটি কৰিলোঁ। গতিকে -3 আৰু h' যদি বৰ্জ পূৰণ কৰোঁ, -3h' = 5 × 2, অৰ্থাৎ h' হ'ব 10/-3 = -3.33 চেণ্টিমিটাৰ। ইয়াত h' ঋণাত্মক ওলাইছে, গতিকে প্ৰতিবিম্বৰ আকাৰ ঋণাত্মক ওলাইছে, গতিকে প্ৰতিবিম্বটো ওলোটা হ'ব। প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু আৰু ই 16.67 চেণ্টিমিটাৰ দূৰত অৱস্থিত, অৰ্থাৎ v। ইয়াৰ ৰশ্মিচিত্ৰটো হ'ব এনেধৰণৰ।
নেক্সট কুৱেশ্যন 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য অৱতল লেন্স এখনে তাৰ পৰা 10 চেণ্টিমিটাৰ দূৰত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্য বস্তু লেন্সৰ পৰা কিমান দূৰত্ব আছে। ইয়াত আমাক দিয়া আছে ভি ইকুৱেল -10 চেণ্টিমিটাৰ। যিহেতু অৱতল লেন্স ভি এফ মাইনাছ হ'ব, এফ ইকুৱেল দিয়া আছে -15 চেণ্টিমিটাৰ। ইউটো উলিয়াব লাগে। আমি জানো যে 1/f ইকুৱেল 1/v মাইনাছ 1/u। যিহেতু আমাৰ ইউ উলিয়াব লাগে, গতিকে আমি ইউটো এক চাইডে ৰাখি বাকীখিনি ইটো চাইডে লৈ গৈছোঁ, অৰ্থাৎ 1/u ইকুৱেল 1/v মাইনাছ 1/f। ভি ইকুৱেল -10 আছে, এফ ইকুৱেল -15 আছে, গতিকে 10 আৰু 15ৰ এলচিএম হ'ব 30, গতিকে ওপৰত হ'ব -3 + 2, অৰ্থাৎ 1/u ইকুৱেল -1/30। ইয়াক যদি উল্টাই দিওঁ ইউ হ'ব -30 চেণ্টিমিটাৰ। গতিকে ভুলতে ভি হ'ব লাগে, কিন্তু ইউ হ'ব লাগে, গতিকে 1/u আমাৰ কিমান ওলাইছে -1/30, গতিকে ভি হ'ব ইউ হ'ব -30 চেণ্টিমিটাৰ। অৰ্থাৎ লক্ষ্যবস্তু দাপোনৰ পৰা 30 চেণ্টিমিটাৰ আঁতৰত আছে। আমাক লক্ষ্যবস্তু দূৰত্ব উলিয়াবলৈ দিছিলে ইয়াত। নেক্সট কুৱেশ্যন, যদি মাধ্যম এটাত পোহৰৰ দ্ৰুতি 2 × 10⁸ মিটাৰ/ছেকেণ্ড হয়, ইয়াত কুৱেশ্যনটো অলপ ভুল হৈ আছে, 3 × 10⁸ আছে, কিন্তু হ'ব লাগিছিলে 2 × 10⁸। তেন্তে মাধ্যমটো প্ৰতিহাৰণাংক কিমান? আমি জানো যে প্ৰতিহাৰণাংক n ইকুৱেল c/v। ইয়াত c হ'ল পোহৰৰ বেগ, যিটো কনষ্টেণ্ট বুলি ধৰা হয়, 3 × 10⁸ মিটাৰ/ছেকেণ্ড। ইয়াত আমাক দিয়া আছে v ইকুৱেল 2 × 10⁸ মিটাৰ/ছেকেণ্ড। গতিকে প্ৰতিহাৰণাংক হ'ব 3 × 10⁸ ডিভাইডেড 2 × 10⁸। ইয়াত 10⁸, 20⁸ কটাকটি গৈ আছে, গতিকে 3ক যদি আমি 2য়ে হৰণ কৰোঁ তেতিয়া আনচাৰটো হ'ব 1.5, অৰ্থাৎ নিৰ্ণয় প্ৰতিহাৰণাংক 1.5। নেক্সট কুৱেশ্যন, 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য উত্তল দাপোন এখনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্ব অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। ইয়াত আমাক দিয়া আছে ইউ ইকুৱেল -10 চেণ্টিমিটাৰ। যিহেতু দাপোনখন উত্তল দাপোন হ'ব, গতিকে ইয়াত ইউ আমাৰ মাইনাছ হ'ব। এফ ইকুৱেল আৰু দিয়া আছে এফ ইকুৱেল 15 চেণ্টিমিটাৰ। উত্তল দাপোনৰ কাৰণে এফ ইকুৱেল প্লাছ ভি আমাৰ উলিয়াব লাগে। আমি জানো যে 1/f ইকুৱেল 1/v প্লাছ 1/u। আমাৰ যিহেতু ভি উলিয়াব লাগে, গতিকে ইউটো আমি ইপিনে লৈ গ'লোঁ, অৰ্থাৎ 1/v ইকুৱেল 1/f মাইনাছ 1/u। এফ দিয়া আছে 15, ইউ দিয়া আছে -10, গতিকে আমি যদি পুট কৰোঁ 1/v হ'লে কি হ'ব 15 আৰু 10 হ'ব। 15 আৰু 10ৰ এলচিএম হ'ব 30, অৰ্থাৎ 2 + 3, ওপৰত হ'ব 2 + 3, অৰ্থাৎ 5/30। যদি আমি ভিটো উল্টাই দিওঁ তেতিয়াহ'লে 30/5, অৰ্থাৎ ভিটো ওলাব 30ক যদি 5ে হৰণ কৰোঁ উত্তৰটো ওলাব ভি ইকুৱেল 6 চেণ্টিমিটাৰ। আকৌ বিবৰ্ধন m ইকুৱেল -v/u ইকুৱেল 6/-10। ইয়াত -10 প্লাছ হৈ যাব, আৰু 2য়ে যদি কটাকটি কৰোঁ তেতিয়াহ'লে 2য়ে 6ক 3 বাৰ আৰু 10ক 5 বাৰ, অৰ্থাৎ 3/5। অৰ্থাৎ প্ৰতিবিম্ব দাপোনৰ পিছফালে 6 চেণ্টিমিটাৰ দূৰত্বত গঠিত হ'ব, আৰু যিহেতু 5য়ে যদি আমি 3ক হৰণ কৰোঁ তেতিয়াহ'লে 0.6, অৰ্থাৎ বিবৰ্ধন নাথাকে, ই সৰু হ'ব। আৰু যিহেতু এমটো পজিটিভত ওলাইছে, গতিকে ই হ'ব অখত আৰু থিয় প্ৰতিবিম্ব। নেক্সট কুৱেশ্যন, 30 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোন এখনৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বস্তু ৰখা হ'ল। প্ৰতিবিম্ব অৱস্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। আমাৰ ইয়াত দিয়া আছে ভাঁজ ব্যাসাৰ্ধ দিয়া আছে, অৰ্থাৎ R দিয়া আছে, গতিকে Rটোক আমি এফলে পৰিৱৰ্তন কৰিবলৈ হ'লে Rক 2য়ে ডিভাইডেড কৰিব লাগিব, অৰ্থাৎ 30/2 15 চেণ্টিমিটাৰ, অৰ্থাৎ এফ ইকুৱেল ফ'কাছ দৈৰ্ঘ্য হ'ব 15 চেণ্টিমিটাৰ। আৰু এইচ দিয়া আছে, লক্ষ্য বস্তু দৈৰ্ঘ্য দিয়া আছে 5 চেণ্টিমিটাৰ। যিহেতু উত্তল দাপোন ইউটো মাইনাছত হ'ব -20 চেণ্টিমিটাৰ। আমি জানো যে 1/f ইকুৱেল 1/v প্লাছ 1/u। গতিকে ভিটো যদি আমি এক চাইডত ৰাখোঁ, গতিকে 1/v ইকুৱেল 1/f মাইনাছ 1/u। এফ আছে 15, ইউ আছে -20, গতিকে 1/v ইকুৱেল ইয়াত -এ প্লাছ হ'ব, গতিকে কি হ'ব এলচিএম হ'ব 60, 15 আৰু 20 এলচিএম হ'ব 60, গতিকে ওপৰত হ'ব 4 + 3 ডিভাইডেড 60, অৰ্থাৎ 1/v ইকুৱেল 7/60, অৰ্থাৎ v হ'ব 60/7, অৰ্থাৎ 8.5 চেণ্টিমিটাৰ।
ভিটো পজিটিভত ওলাইছে, গতিকে প্ৰতিবিম্ব দাপোনৰ পিছফালে দাপোনৰ পৰা 8.5 চেণ্টিমিটাৰ দূৰত্বত গঠিত হ'ব। ই হ'ব অখত আৰু থিয় আকাৰৰ। গতিকে এম ইকুৱেল মাইনাছ ভি বাই ইউ, এইটো আমি জানো যে এম ইকুৱেল মাইনাছ ভি বাই ইউ বা এইচ ডেছ বাই এইচ। ইয়াত আমি ভিটো -60/7 বুলি ৰাখিছোঁ কটাকটিত সুবিধা হ'ব বাবে। গতিকে ইয়াত এইচ আছে, আমাক 5 দিয়া আছে, গতিকে এইচ ডেছ বাই 5 ইকুৱেল -60/7 ডিভাইডেড -20। ইয়াত 20 আৰু 60 কটাকটি যাব, অৰ্থাৎ 20 60ক 3 বাৰ যাব, অৰ্থাৎ এইচ ডেছ বাই 5 ইকুৱেল 3/7 -7 কটাকটি যাব। গতিকে এইচ ডেছ হ'ব কি হ'ব, 5টো 3 লগত 15 পূৰণ হৈ যাব, 15 হ'ব, 15/7 অৰ্থাৎ এইচ ডেছ 2.2 চেণ্টিমিটাৰ। অৰ্থাৎ প্ৰতিবিম্ব আকাৰ বা প্ৰতিবিম্ব দৈৰ্ঘ্য হ'ব 2.2 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, 18 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য অৱতল দাপোন এখৰ সন্মুখত 27 চেণ্টিমিটাৰ দূৰত্বত 7 চেণ্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন কৰা প্ৰতিবিম্ব এটা পোৱা যাব। প্ৰতিবিম্ব আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। ইয়াত আমাক দিয়া আছে এইচ, অৰ্থাৎ লক্ষ্যবস্তু আকাৰ দিয়া আছে 7 চেণ্টিমিটাৰ। যিহেতু দাপোনখন উত্তল, ইয়াত ইউ পজিটিভ হ'ব, ইউ ইকুৱেল 27 চেণ্টিমিটাৰ। এফটো মাইনাছ হ'ব, -18 চেণ্টিমিটাৰ। এইচ ডেছ প্ৰতিবিম্ব আকাৰ উলিয়াব লাগে, প্ৰতিবিম্ব দূৰত্ব উলিয়াব, ভি উলিয়াব লাগে। আমি জানো যে 1/f ইকুৱেল 1/v প্লাছ 1/u। যিহেতু আমাৰ ভি উলিয়াব লাগে, গতিকে ইউটো আমি ইটো চাইডে লৈ যাম। 1/v ইকুৱেল 1/f মাইনাছ 1/u হ'ব। গতিকে 1/v ইকুৱেল এফটো আমাৰ আছে -18, ইউটো আছে -27। গতিকে -7 প্লাছ হৈ যাব, অৰ্থাৎ 1/v ইকুৱেল হ'ব -1/18 প্লাছ 1/27। -7 ইয়াত প্লাছ হৈ গ'ল। 18 আৰু 27 যদি এলচিএম লওঁ, আমাৰ এলচিএম পাম 54। গতিকে ওপৰত হ'ব -3 প্লাছ 2, অৰ্থাৎ 1/v ইকুৱেল -3 প্লাছ 2/54, অৰ্থাৎ 1/v ইকুৱেল -1/54। যদি ভিটো উল্টিয়াই দিওঁ তেতিয়াহ'লে 54/-1 হ'ব, অৰ্থাৎ ভি হ'ব -54 চেণ্টিমিটাৰ। অৰ্থাৎ দাপোনৰ সন্মুখত 54 চেণ্টিমিটাৰ দূৰত পৰ্দাখন ৰাখিব লাগিব, অৰ্থাৎ ভিটো আমাৰ মাইনাছ হ'ব, গতিকে দাপোনৰ সন্মুখত পৰ্দাখন ৰাখিব লাগিব। আকৌ আমি জানো যে বিবৰ্ধন এম ইকুৱেল এইচ ডেছ বাই এইচ ইকুৱেল -v/u। ইয়াত আমাৰ এইচ দিয়া আছে 5, ভি ইকুৱেল আছে -54, ইউ ইকুৱেল আছে -27। যদি আমি পুট কৰোঁ তেতিয়াহ'লে হ'ব এইচ ডেছ বাই 7 ইকুৱেল 27 54 কটাকটি যাব, দুবাৰ কটাকটি যাব, গতিকে -2 হ'ব। অৰ্থাৎ এইচ ডেছ ইকুৱেল 7 আৰু 2 যদি পূৰণ কৰোঁ, এইচ ডেছ হ'ব -14 চেণ্টিমিটাৰ। অৰ্থাৎ প্ৰতিবিম্ব হ'ব হট, মাইনাছ হ'লে হট হ'ব, গতিকে প্ৰতিবিম্ব হট হ'ব, ওলোটা হ'ব আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ হ'ব, কাৰণ প্ৰতিবিম্ব আকৃতি হ'ব -14 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, পোহৰৰ প্ৰতিফলন কাক বোলে? প্ৰতিফলনৰ নিয়ম দুটা লিখা। উত্তৰ, পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত আপতিত হৈ পুনৰ আগৰ মাধ্যমলৈ উভতি অহাকে পোহৰৰ প্ৰতিফলন বোলে। পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা হ'ল: 1. আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে। 2. আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। এইকেইটা হ'ল পোহৰৰ প্ৰতিফলনৰ নিয়ম। নেক্সট কুৱেশ্যন, অৱতল দাপোনৰ দুটা ব্যৱহাৰ লিখা। অৱতল দাপোনৰ দুটা ব্যৱহাৰ হ'ল: দাঢ়ি খুৰোৱা দাপোন হিচাপে অৱতল দাপোন ব্যৱহাৰ কৰা হয়, কিয়নো দাঢ়ি খোৱা মানে মুখখনৰ প্ৰতিবিম্বটো ডাঙৰ আকাৰ, বিবৰ্ধিত আকাৰত দেখা পোৱা যায়। 2 নম্বৰ হ'ল অৱতল দাপোনৰ ব্যৱহাৰ: টৰ্চ লাইট, চাৰ্চ লাইট আৰু গাড়ীৰ হেডলাইটত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, প্ৰতিহৰণাংক কাক বোলে? ইয়াৰ গাণিতিক প্ৰকাশ ৰাশিটো লিখা। উত্তৰ, শূন্যত পোহৰৰ দ্ৰুতি আৰু কোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতি অনুপাতক সেই মাধ্যমটো প্ৰতিহৰণাংক বোলে। ইয়াৰ গাণিতিক প্ৰকাশ হ'ল nm ইকুৱেল c/v। ইয়াত শূন্যত পোহৰৰ দ্ৰুতিটো 3 × 10⁸ মিটাৰ/ছেকেণ্ড বুলি ধৰা হয়। নেক্সট কুৱেশ্যন, সমতল দাপোনৰ ফকাচ দৈৰ্ঘ্য কিমান? অপশ্যন আছে A 0, B ধনাত্মক, C ঋণাত্মক, D অসীম। উত্তৰ হ'ব সমতল দাপোনৰ ফকাচ দৈৰ্ঘ্য হ'ব অসীম। এইটো কথা মনত ৰাখিবলগীয়া কথা, সমতল দাপোনৰ ফকাচ দৈৰ্ঘ্য সদায় অসীম।
নেক্সট কুৱেশ্যন, কোনটো মাধ্যমত পোহৰৰ বেগ আটাইতকৈ বেছি? উত্তৰ, শূন্য মাধ্যমত। শূন্যত পোহৰৰ বেগ সৰ্বোচ্চ আৰু ইয়াৰ মান হ'ল 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যন, উত্তল দাপোনৰ এখন সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰখা হৈছে। দাপোনৰ পিছফালে 5 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে। উত্তল দাপোনৰ ফকাচ দৈৰ্ঘ্য উলিওৱা। আমাৰ ইয়াত দিয়া আছে উত্তল দাপোনখনৰ ইউ দিয়া আছে 10 চেণ্টিমিটাৰ আৰু ভি দিয়া আছে 5 চেণ্টিমিটাৰ। আমি জানো যে দাপোনৰ সূত্ৰ মতে 1/f = 1/v + 1/u। ভি আছে আৰু ইউ দিয়া আছে, গতিকে 1/5 - 1/10 = 1/f হ'ব। গতিকে 1/f যদি LCM লওঁ হ'ব 10 হ'ব, গতিকে 1/10 অৰ্থাৎ f হ'ব, যদি উল্টাই দিওঁ f হ'ব 10, অৰ্থাৎ নিৰ্ণয় ফকাচ দৈৰ্ঘ্য হ'ব 10 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, 30 চেণ্টিমিটাৰ ফকাচ দূৰত্ব এখন উত্তল লেন্সে 3 গুণ পৰিবৰ্ধিত হ্ৰদ প্ৰতিবিম্ব গঠন কৰে। লক্ষ্যবস্তু অৱস্থান নিৰ্ণয় কৰে। দিয়া আছে উত্তল লেন্সৰ f = 30 চেণ্টিমিটাৰ। উত্তল লেন্স, গতিকে f পজিটিভ, আৰু বিবৰ্ধন দিয়া আছে m = -3, অৰ্থাৎ প্ৰতিবিম্ব হ্ৰদ হ'লে মাইনাছ হ'ব, অৰ্থাৎ যিহেতু প্ৰতিবিম্ব হ্ৰদ বুলি দিয়া আছে, গতিকে m = -3 হ'ব। লেন্সৰ বিবৰ্ধনৰ সূত্ৰ মতে m = v/u। m হ'ব -3 = v/u, অৰ্থাৎ v হ'ব -3u। এইটো তোমালোকে সমীকৰণ নম্বৰ 1 দিবা, অৰ্থাৎ v = -3 সমীকৰণ 1। আকৌ লেন্সৰ সূত্ৰ মতে 1/v - 1/u = 1/f। সমীকৰণ 1ৰ পৰা v = -3u আছিলে, গতিকে আমি v মানটো তাত বহুৱাম, অৰ্থাৎ 1/-3u - 1/u = 1/30 বা -4/3u = 1/30। ইয়াত LCM -3u আৰু u LCM 3u হ'ব, বা 1/-3u - 1/u = 1/30 বা -4/3u = 1/30 বা -4/u = 1/10, অৰ্থাৎ ইউটো কি হ'ব -40 চেণ্টিমিটাৰ, যদি আমি বৰ্জপন কৰি দিওঁ। এতেকে লক্ষ্যবস্তু নিৰ্ণয় অৱস্থান দাপোনৰ সন্মুখত 40 চেণ্টিমিটাৰ দূৰত্বত হ'ব। যিহেতু u = -40 চেণ্টিমিটাৰ ওলাইছে, গতিকে লক্ষ্যবস্তু দাপোনৰ সন্মুখত গঠন হ'ব। নেক্সট কুৱেশ্যন, প্ৰতিসৰণৰ সূত্ৰ লিখা। উত্তৰ, প্ৰতিসৰণৰ সূত্ৰবোৰ হৈছে: 1. আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে। 2. আপতন কোণৰ ছাইন আৰু প্ৰতিসৰণ কোণৰ ছাইন অনুপাত সদায় ধ্ৰুৱক, অৰ্থাৎ sin I / sin R = ধ্ৰুৱক। নেক্সট কুৱেশ্যন, গাড়ী পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় ব্যৱহাৰ কৰা হয়? বাহন এখন পিছলৈ চোৱা উত্তল দাপোনখনৰ বাছ ব্যাসাৰ্ধ 4 মিটাৰ। দাপোনৰ পৰা 5 মিটাৰ দূৰত্বত এখন বাছ আছে। বাছখনৰ প্ৰতিবিম্বৰ স্থান নিৰ্ণয় কৰা। উত্তৰ, উত্তল দাপোনত গঠিত প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় আৰু লক্ষ্যবস্তুৰ তুলনাত সৰু আকাৰৰ হয়। উত্তল দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ বাহিৰলৈ ভাঁজ খোৱাৰ বাবে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল পৰিসৰৰ। ফলত বৃহৎ পৰিসৰৰ লক্ষ্যবস্তু প্ৰতিবিম্ব দাপোনত গঠিত হয়, সেয়েহে গাড়ী চালকৰ সুবিধা হয়। সেইবাবে গাড়ী পাছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয়। ইয়াত আমাক দিয়া আছে উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ R 4 মিটাৰ, অৰ্থাৎ ফকাচ দৈৰ্ঘ্য 4 ডিভাইডেড কৰিব লাগিব, অৰ্থাৎ 2 মিটাৰ হ'ব। লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে 5 মিটাৰ। প্ৰতিবিম্বৰ দূৰত্ব উলিয়াব লাগে। আমি জানো যে 1/f = 1/v + 1/u। এতেকে 1/v = 1/f - 1/u হ'ব, অৰ্থাৎ 1/uটো আমি ইপিনে লৈ গ'লোঁ। আমি যদি মানবিলাক বহাওঁ তেতিয়া হ'ব 1/v = 1/2 - 1/-5, অৰ্থাৎ 2 আৰু 5 যদি LCM 10 হয় আৰু মাইনাছে ইপিনে প্লাছ হ'ব, গতিকে 1/v = 5 + 2 / 10, অৰ্থাৎ 1/v = 7/10। তাক উল্টাই দিলে হ'ব v = 10/7 = 1.428 মিটাৰ, অৰ্থাৎ 1.43 মিটাৰ। অৰ্থাৎ v = 1.43 মিটাৰ, অৰ্থাৎ বাছখনৰ প্ৰতিবিম্বৰ স্থান দাপোনৰ পিছফালে গঠিত হ'ব আৰু প্ৰতিবিম্ব
দাপোনৰ পিছফালে 1.43 মিটাৰ দূৰত্বত গঠিত হ'ব। সূৰ্যৰ গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ আঁকা। বিচ্যুতি কোণৰ ছবিটো ইয়াত অঁকা আছে, তোমালোকে ধুনীয়াকৈ নিজৰ বহীত আঁকি ল'বা। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা তেন্তে হ'লে মোৰ চেনেল সপোন চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবা। লগৰ বন্ধু বান্ধৱীকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে সুবিধা হয়।